Hello student friends, তোমালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ 5.2 ৰ 8 নং কোৱেশ্চনটো। এই কোৱেশ্চনটো অলৰেডি 2021 ৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। তে কোৱেশ্চনটো কি আছে আমি এবাৰ চাই লওঁ। যে কৈছে এটা সমান্তৰ প্ৰগতিৰ 50 টা পদ আছে, যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106। 29 তম পদটো নিৰ্ণয় কৰা। এটা সমান্তৰ প্ৰগতিৰ কথা কোৱা আছে, তাত টোটেল পদ আছে 50 টা আৰু তাৰে তৃতীয় পদটো A3 টো আমাক 12 বুলি কোৱা আছে আৰু একেবাৰে শেষৰ পদটো মানে অন্তিম পদটো আমাক 106 বুলি কোৱা আছে। হলে অন্তিম পদটো আমি AN বুলি ধৰি ললো। AN টো এতিয়া ইয়াতে AN নহব, ইয়াতে কি হ'ব A50, কাৰণ ইয়াতে মুঠ পদৰ সংখ্যা 50 টা বুলি কৈছে। গতিকে A50 আমাৰ যে কৈছে অন্তিম পদ বুলি, হেতু হৈছে কে নম্বৰ পদ হ'ব 50 নম্বৰ পদ। আমি কেনেকৈ গম পাম? কাৰণ এটা কৈছে যে 50 টা পদ আছে, অৰ্থাৎ একেবাৰে লাষ্টত যেটো পদ আছে হেতু 50 তম পদ। গতিকে A50 টো আমাক দিয়া আছে 106 বুলি। এতিয়া আমাক কি কৰিব দিছে? A29 টো উলিয়াব দিছে। তে আমি যদি তোমালোকে ইয়াৰ আগৰ ভিডিওটো চাইছা, য'ত আমি 7 নম্বৰ কোৱেশ্চনটো সলভ কৰিছিলো, যে A আৰু D দিয়া নাথাকিলে সমান্তৰ প্ৰগতি এটাৰ পদ কেনেকৈ নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে আমি প্ৰথমতে দুটা সমীকৰণ বনাব লাগিব, যিকিটা পদ আমাক দিয়া আছে। ইয়াতে A3 দিয়া আছে, গতিকে ইয়াৰ পৰা মই এটা সমীকৰণ বনাব পাৰিম, আৰু A50 দিয়া আছে, তাৰ পৰা মই এটা সমীকৰণ বনাব পাৰিম। এই দুইটা সমীকৰণ যদি মই সমাধান কৰো, A আৰু D পাই যাম। A আৰু D পালে মই যিকোনো এটা পদেই নিৰ্ণয় কৰিব পাৰিম। এতিয়া কথাটো হ'ল A312 আৰু A50 পৰা মই কেনেকৈ সমীকৰণ বনাম। তে ইয়াৰ আগৰ ভিডিওটো যদি তুমি ভালকে চাইছা, তেতিয়া কৰিব নিজে পাৰিবা এইটো অংক। তথাপিতো আমি কৰিবলৈ যত্ন কৰো। যে আমাক দিয়া আছে A3 = 12 আৰু A50 = 106। এতিয়া কুৱেশ্যনত তোমাক A50 50 তম পদটো বুলি আমাক ডাইৰেক্ট কোৱা নাই, কিন্তু মই কুৱেশ্যনটো লেংগুৱেজটো পঢ়ি পেলাই বুজি পাব লাগিব। এটা কৈছে যে সমান্তৰ প্ৰগতিত 50 টা পদ আছে, মানে টোটেল পদৰ সংখ্যা তাত 50। গতিকে একেবাৰে শেষৰ পদটো 50, গতিকে ইয়াত শেষৰ পদ A106 বুলি কোৱা আছে, মানে A50 106। এতিয়া আমি উলিয়াব লাগে A29। তে ইয়াৰ আগৰ অংকটো কৰাৰ দৰে এতিয়া আমি কৰিম যে এতিয়া A3 = 12 বুলি আমাক দিয়া আছে। তে মই যদি ফৰ্মুলা মতে চাব যাওঁ, তেতিয়াহ'লে A3 = কি হয়? A প্লাছ কি হ'ব? ইয়াত 3 আছে, গতিকে মই D আগত কি পাতিব লাগিব? 2 পাতিব লাগিব। 2D হ'ব, মানে A3 = A + 2D। মানে ইয়াতে মই কি পাতিব পাৰিম? A + 2D = 12। তে ইয়াৰ পৰা মই কি কৰিম? A = 12 - 2D। এইটো আমাৰ কাৰণে 1 নম্বৰ সমীকৰণ হ'ব। এইটো মই কিয় A মানটো উলিয়াই থৈ দিছো? তে ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো যে এইটো মই প্ৰতিস্থাপন পদ্ধতিৰে 2 নম্বৰ সমীকৰণ এটাত পাতি দিম। তে 2 নম্বৰ সমীকৰণটো মই ক'ৰ পৰা পাম? তে আমাক আকৌ দিয়া আছিলে, কি দিয়া আছিলে? A50 কিমান আছিলে? 106। গতিকে A50 টো মই কি বুলি লিখিব পাৰিম? A + 49D = 106। কেনেকে? A3 থাকিলে D আগত 2 হ'ব, A50 থাকিলে গতিকে কি হ'ব? D আগত 49, 1 এটা কমাই দিব লাগে। তে ইয়াতে মই কি কৰিম? এই যিটো A পালো, A ঠাইত A মানটো পাতি দিম। তে A মানটো কিমান আছিলে? 12 - 2D + 49D = 106 হৈ যাব। তে ইয়াৰ পৰা মই কি পাই যাম? এই D আৰু D আমি যোগ বিয়োগ কৰিব পাৰিম, কাৰণ এইকেইটা সদিশ পদ। তে আমি 12 মাইনাছ এইটো প্লাছত থাকিব, যিহেতু 49 টো ডাঙৰ, তাৰ আগত যিটো চিন থাকিব সেইটোৱে হ'ব। 49 পৰা যদি মই 2 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে 47D হৈ যাব = 106। এতিয়া যদি মই ইয়াতে চাওঁ, 47D = 106 - 12 হৈ যাব। এই 2 টো মই সমান চিহ্নৰ সিপাৰলৈ লৈ গ'লো, 2 টো সমান চিহ্নৰ সিপাৰলৈ লৈ যোৱাৰ কাৰণে মাইনাছত আহি, 12 টো সমান চিহ্নৰ সিপাৰলৈ নিয়াৰ কাৰণে -12 হৈ গ'ল। এতিয়া 47D = কিমান হ'ব? তেতিয়াহ'লে 94 হৈ যাব। এতিয়া ইয়াতে মই কি কৰিব পাৰিম? D মানটো উলিয়াব পাৰিম, কাৰণ 47D = 94, মানে D = কিমান হৈ যাব? 94/47। তে 47 আৰু 94ক ডিভাইড কৰিলে আমি কিমান পাই যাম? 2 পাই যাম। মানে মই ইয়াতে D ৰ ভেলুটো পাই গ'লো। D ৰ ভেলুটো পোৱাৰ পিছত আমি কি কৰিব লাগিব? A ৰ ভেলুটো উলিয়াব লাগিব। ক'ৰ পৰা উলিয়াম? 1 নং সমীকৰণৰ পৰা। 1 নং সমীকৰণটো আকৌ কি আছিলে? A
ইকুৱেল 12 মাইনাছ 2d তে ইয়াতে a ইকুৱেল 12 12 টো 12 হৈ থাকিব মাইনাছ 2d 2 ইনটু d মানে 2 ইনটু d d মানটো 2a গতিকে মই কি পাই গলো a ইকুৱেল 12 মাইনাছ 4 মানে মই a ইকুৱেল কি পাই গলো a ইকুৱেল পালো 8 এটা মই কৈছিলো যে আৰম্ভণিতে যদি এটা সমান্তৰ প্ৰগতিৰ a আৰু d গম পাই গৈছো তেতিয়ালে মই যিকোনো এটা পদে নিৰ্ণয় কৰিব পাৰিম এটা আমাক যিকোনো পদ মানে 29 তম পদটো উলিয়াব দিছে গতিকে মই এটা কি পাতিব লাগিব a29 এটাকে a29 ইকুৱেল কি হ'ব a প্লাস 28d তে a মানটো কিমান হ'ব 8 প্লাস 28 ইনটু d d মানে 2 গতিকে 8 প্লাস এটা 28 ইনটু 2 মানে 56 হৈ যাব মানে এটো আমি যদি প্লাস কৰি চাও তেতিয়ালে কিমান হ'বগৈ 64 আমাক উলিয়াব দিছিলে a29 টো মই কিমান পালো 64 এইদৰে যেতিয়া আমাক দুটা পদ দিয়া থাকিব আমাক অন্য এটা পদ উলিয়াব দিব তেতিয়া আমি প্ৰথমতে a আৰু d উলিয়াব লাগিব আৰু তাৰ পাছত আমি যেটো পদ আমাক উলিয়াব দিছে সেইটো সহজতে উলিয়াব পাৰিম তে ভিডিওটো চাই যদি ভাল পাইছা লাইক কৰিবা লগৰ সকলৰ মাজত শ্বেয়াৰ কৰি দিবা ভিডিওটো চাই থকাৰ বাবে তোমালোক সকলোকে পুনৰবাৰ ধন্যবাদ